নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক স্বাগত জনাইছোঁ সোণমণি বা টেকন'লজি নামৰ চেনেলটোত। আজি আপোনালোকক দেখুৱাম যে ফ্ৰী উজ্জ্বলা যোজনা যিটো গেছ হয় তাৰ যিটো পইচা চৰকাৰে বেংকৰ একাউণ্টত দি আছে, সেই একাউণ্টৰ পইচাটো আপোনালোকে প্ৰথমতে ভিডিঅ' কৰিব লাগিব। তাৰপিছত আপোনালোকে গেছ চিলিণ্ডাৰটো বুকিং কৰিব পাৰে ঘৰত বহিয়ে। সেনেকৈ আপোনালোকে ঘৰত বহি উজ্জ্বলা যোজনা যিটো গেছ হয় সেইটো বুকিং কৰিব। আজি মই তাকে দেখুৱাম। ভিডিঅ'টো দেখুৱাওঁতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। মই আপোনাক কম ব্ৰাউজাৰটো মই UC ব্ৰাউজাৰটোকে অ'পেন কৰিছোঁ। তাত আপোনালোকে যাব, ভিডিঅ'টো দেখুৱাই দিয়ে আপোনালোকে কৰিব। যদি আপোনালোকৰ যদি পইচাখিনি উজ্জ্বলা যোজনা যিটো ফ্ৰী গেছৰ পইচা যদি ক্ৰেডিট হোৱা নাই, কেইদিনমান ৰখক, আপোনালোকেও হৈ যাব। আমাৰ ইয়াতো আপোনাৰ হোৱা নাই, বহুত কম মানুহে পাইছে, 2 এদিন লাগিব, কিন্তু পইচাটো ক্ৰেডিট হোৱাটো খাটাং। এতিয়া মই আপোনাক দেখুৱাই আছোঁ। ভিডিঅ'টো দেখুৱাই দিয়ে কৰিব। ইয়াত আপোনালোকৰ প্ৰথম যিটো চাৰ্চ আছে, ইয়াত লিখিব মাই LPG.in হোম। ইয়াত গৈ আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰিলে আপোনালোকে দেখিব এইটো পেহেল প্ৰথমতে দিছে। পেহেলৰ চৰকাৰী গেছটো দেখুৱাইছে, এইটো ভাৰত গেছ, HP গেছ, ইণ্ডিয়ান যিটো হয় আপোনালোকে ইয়াত ক্লিক কৰিলে হ'ল। মই ইণ্ডিয়ান হয় কাৰণে ইণ্ডিয়ানটোকে চাইছোঁ, ক্লিক কৰিছোঁ। এইটো আপোনালোকে দেখিলে ইয়াত আপোনালোকে দেখিব। ইয়াত আপোনালোকৰ বহুকেইটা অপশ্যন আছে, মই গোটেইকেইটা নকওঁ, কিন্তু আপোনালোকক মই যিটো দেখুৱাইছোঁ আপোনালোকক ইয়াত আছে বুক ইয়ৰ চিলিণ্ডাৰ। এই বুক ইয়ৰ চিলিণ্ডাৰটো ক্লিক কৰিব। বুক ইয়ৰ চিলিণ্ডাৰ যোৱাৰ পিছত আপোনালোকে দেখিব ইয়াত ক্লিক টু বুক। ইয়াত অনলাইনত ডাইৰেক্ট কৰিব পাৰে বা SMS কৰিও কৰিব পাৰে। ইয়াতে আপোনালোকে ছেকেণ্ডত SMS আছে, মই জুম কৰি দেখুৱাইছোঁ। তাৰপিছত কল কৰিও কৰিব পাৰে বা এণ্ড্ৰইড এপটো দিও কৰিব পাৰে। যদি এণ্ড্ৰইড এপ যদি লাগে কৰে তেন্তে মোক কমেণ্ট কৰিব, মই দেখুৱাই দিম। আৰু যদি আপোনালোকৰ যদি যিটো চৰকাৰী গেছ বা যিকোনো গেছৰ যদি পইচা যদি আপোনালোকৰ একাউণ্টত যদি ক্ৰেডিট নহয়, ছাবচিডি যদি নাপায়, তেন্তে মোক কমেণ্ট কৰিব। মই আপোনালোকৰ ভিডিঅ' আকাৰে দেখুৱাই দিম কেনেকৈ ছাবচিডি ল'ব পাৰিব। যিটো গেছৰ 221 টকা নে 58 টকা যিটো ছাবচিডি আহে, সেইটো কেনেকৈ পাব। সেইটো যদি আপোনালোকৰ একাউণ্টত সোমোৱা নাই তেন্তে মোক কমেণ্ট কৰি জনাব, মই ভিডিঅ' আকাৰে প্ৰকাশ কৰিম। এতিয়া মই দেখুৱাইছোঁ আপোনালোকৰ SMS কৰিয়ে মই বুকিং কৰিবলৈ চাইছোঁ। কল কৰিব পাৰিব, এণ্ড্ৰইড এপটো দিও পাৰিব। মই SMS কৰি চাইছোঁ ছেকেণ্ডত যিটো আছে। ইয়াত দেখিলে আপোনালোকৰ ষ্টেটবিলাকৰ নাম আছে। এইটো অন্ধ্ৰপ্ৰদেশ প্ৰথমতে দিয়া আছে, ইয়াত বিহাৰ। এনেকৈ আপোনালোকৰ নিজৰ যিখন হয় সেই ষ্টেটটো চিলেক্ট কৰি ল'ব। ইয়াত চব ষ্টেটে আছে, গোটেইকেইটা আছে, আপোনালোকে চিলেক্ট কৰি ল'ব। আশা কৰোঁ ভিডিঅ'টো ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।